মই এতিয়া উপস্থিত আছোঁ বৰপথাৰ টাউনত। এইটো আমাৰ এখন বৰপথাৰ টাউন। বৰপথাৰ টাউনৰ লগতে আছে আমাৰ এখন কিং ফুড দেখা যায় দোকানখন এইখন। আপোনালোকে যদি মোৰ বিতুপন ডেকা ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। বৰপথাৰ টাউনৰ মাজমজিয়াত লাগি আছে এইখন আমাৰ কিং ফুড ফাষ্ট ফুড। ইয়াত আপুনি পাব ম'ম', চাওমিন, চিকেন চাওমিন, ৰোল, চিকেন পকৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু আপুনি এই কিং ফুডৰ এখন ফাষ্ট ফুডত পাই যাব। আপোনালোকে আহিব খাব, ভাল ভাল বস্তু বনাই। অতি সোনকালে আহিব আপোনালোকে। বৰপথাৰ টাউনৰ একেবাৰে মাজমজিয়াতে আছে এইখন। নাচাংগে কোন হয় বেয়া নাপাব দেই। অৱশেষত গধূলি হোৱাৰ কাৰণে চিকেন পকৰা আৰু এই ল'ৰাটোৰ কাৰণে 2 পেকেট 5 কিনি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। এই কিং ফুড ফাষ্ট ফুডখনলৈ আপোনালোকে আহিব। ইয়াত বহুত ধুনীয়া ধুনীয়া আইটেম পোৱা যায়, বহুত ধুনীয়া ধুনীয়া আপোনালোকে যি মন বিচাৰে খাব পাৰে। সুন্দৰ সুন্দৰ ফাষ্টফুডত যি পায় আৰু আৰামত খাব পাৰিব বহি।